Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এক্সাৰসাইজ নম্বৰ 4.1 টো সলভ কৰিম। খুবেই ইজি এক্সাৰসাইজ হয়। তো let us begin. তো ফাৰ্স্ট কোৱেশ্চনটোত কৈছে express each of the following complex numbers in the form a plus b. এনেকা 10টা কোৱেশ্চনছ আছে। তো আমি স্টেপ বাই স্টেপ যাওঁ। প্ৰথম কোৱেশ্চনটোত আমাক দিছে এটা কমপ্লেক্স নম্বৰ 5 iota multiplied to -3/5 iota. ঠিক আছে। তো ইয়াক কি কৰিব দিছে মাল্টিপ্লাই কৰাৰ পিছত ষ্টেণ্ডাৰ্ড ফৰ্ম a প্লাছ বি আই ফৰ্মেটত লিখিব দিছে অ'কে একেবাৰে চিম্পল কাম হয় এইটোতো আমি এক্সাম্পলত কৰি থৈছোঁ তো প্ৰথমতে কি কৰিম আমি 5ক মাল্টিপ্লাই কৰিম নম্বৰ -3/5 লগত ঠিক আছে আমি নম্বৰকেইটাক ছেপাৰেটলি মাল্টিপ্লাই কৰিম আৰু ইফালে আয়োটা ইনটু আয়োটা কৰি দিম এতিয়া 5 এণ্ড 5টোতো গুচি গ'ল তো থাকিল কি -3 থাকিল আৰু ইফালে আয়োটা ইনটু আয়োটা কি হৈ যাব আয়োটা স্কুৱেৰ হয় বাট বাই ডেফিনেশ্যন আয়োটা স্কুৱেৰ হৈছে কি -1 তো আয়োটা স্কুৱেৰ জেগাত -1 লিখি দিলোঁ তো -3 ইনটু -1 কি দিব আমাক 3 দিব তো আমি পাই গ'লোঁ ইয়াৰ ভ্যালু হৈ গ'ল 3 বাট আমাক কি কৈছে ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে তো ষ্টেণ্ডাৰ্ড ফৰ্মত হ'ব a প্লাছ 0 ইনটু আয়োটা হৈ গ'ল নম্বৰ 1টো হৈ গ'ল এতিয়া আমি আহি যাওঁ নম্বৰ 2 লৈ সো কোৱেশ্চন নম্বৰ 1 হৈ গ'ল 2ত আমাক দিছে i টু দি পাৱাৰ 9 প্লাছ i টু দি পাৱাৰ 19 এইটোক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব দিছে অ'কে তো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব গ'লে প্ৰথমতেতো আমি i টু দি পাৱাৰ 9ক আমি সিম্পলিফাই কৰিব লাগিব i টু দি পাৱাৰ 9ক আমি কি ক'ব 8 প্লাছ 1 8 কেলৈ লৈছোঁ এইটো 4ৰ মাল্টিপলত আছে সিমিলাৰলি i টু দি পাৱাৰ 19 আছে 19ক আমি 16 প্লাছ 3 ক'ব পাৰোঁ 16 প্লাছ 3 কাৰণে কৈছোঁ 16 4ৰ মাল্টিপ্লিকেশ্যন টেবলত আহে এতিয়া এইটোক আমি ছেপাৰেট কৰি লিখিব পাৰিম i টু দি পাৱাৰ 8 ইনটু i টু দি পাৱাৰ 1 প্লাছ এফালে লিখিম i টু দি পাৱাৰ 16 ইনটু i টু দি পাৱাৰ 3 অ'কে i টু দি পাৱাৰ 8 কি হৈ যাব i টু দি পাৱাৰ 4ৰ হোল স্কুৱেৰ ৰাইট পাৱাৰ তাৰপিছত আয়োটাই হৈ থাকিব আই হৈ থাকিব আৰু এফালে আছে i টু দি পাৱাৰ 16 তো কি হৈ যাব i টু দি পাৱাৰ 4 হোল টু দি পাৱাৰ 4 ৰাইট আৰু এফালে আছে i কিউব মানে হৈছে মাইনাছ আয়োটা এইটোতো আমি জানোৱেই i কিউব ইকুৱেলছ টু মাইনাছ আয়োটা তো আমি জাষ্ট ছাবষ্টিটিউট কৰিলোঁ i কিউবৰ জেগাত মাইনাছ আয়োটাৰে অ'কে এতিয়া i টু দি পাৱাৰ 4 হৈ যায় কি 1 তো 1 স্কুৱেৰ ইনটু আয়োটা প্লাছ এফালে আছে আমাৰ 1 টু দি পাৱাৰ 4 আৰু এফালে আছে মাইনাছ আয়োটা অ'কে তো 1 স্কুৱেৰ হৈ গ'ল 1 ইনটু আয়োটা আৰু এফালে আছে 1 টু দি পাৱাৰ 4 হৈ গ'ল 1 ইনটু মাইনাছ আয়োটা এতিয়া এইটোৱে কি দিব 1 ইনটু আয়োটা হৈ গ'ল 1 ইনটু মাইনাছ আয়োটা কি হৈ গ'ল মাইনাছ আয়োটা দিলে কি 0 যেহেতু 0 দিছে এতিয়া ষ্টেণ্ডাৰ্ড ফৰ্মত এইটো কি ক'ম 0 প্লাছ আয়োটা ইনটু 0 চ' i টু দি পাৱাৰ 19 প্লাছ i টু দি পাৱাৰ 9 এইটোৰ কি হ'ব 0 প্লাছ আয়োটা ইনটু 0 আহিছে চ' নম্বৰ 2টো হৈ গ'ল এতিয়া আমি যাওঁ নম্বৰ 3 লৈ চ' নম্বৰ 3ত দিছে আয়োটা টু দি পাৱাৰ -35 তো এইটো আমি অলৰেডি এক্সাম্পলত কৰিয়ে থৈছিলোঁ তো এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ 1 এটা কাম কৰোঁ 1 ডিভাইডেড বাই আয়োটা টু দি পাৱাৰ 35 অ'কে এতিয়া ইয়াতে আছে আমাৰ 1 তো আমিতো এটা বস্তু জানো যে 1 হৈছে ইকুৱেলছ টু আয়োটা টু দি পাৱাৰ 4 ঠিক আছে আয়োটা টু দি পাৱাৰ 4 ইকুৱেলছ টু সদায় হয় 1 এতিয়া বোথ ছাইড যদি আমি টু দি পাৱাৰ 9 কৰি দিওঁ 1 টু দি পাৱাৰ 9 আৰু এফালে কৰি দিওঁ আয়োটা টু দি পাৱাৰ 4 অলৰেডি আছে হোল টু দি পাৱাৰ 9 তো 1 টু দি পাৱাৰ 9 কি হ'ব এইটোতো 1 থাকিব কোনো প্ৰব্লেম নাই বাট এইফালে কি হৈ যাব i টু দি পাৱাৰ 4 ইনটু 9 হৈ যাব এতিয়া 4 ইনটু 9 কি হৈ যায় 36 তো তাৰমানে কি হয় আমি 1ৰ জেগাত i টু দি পাৱাৰ 36 লিখিব পাৰিম নে নাই তো এই 1ৰ জেগাত আমি লেটছে i টু দি পাৱাৰ 36 লিখিম হোল ডিভাইডেড বাই i টু দি পাৱাৰ 35 এতিয়া এইটো কি হৈ যাব i টু দি পাৱাৰ 36 মাইনাছ 35 এতিয়া 36 মাইনাছ 35 কি হৈ গ'ল 1 হৈ গ'ল আয়োটা টু দি পাৱাৰ 1 তাৰমানে চিম্পলি এইটো কি দিলে আয়োটা দিলে বাট ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে তো আমি ক'ম দেয়াৰফৰ আয়োটা টু দি পাৱাৰ -35ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হৈ যাব কোনো ৰিয়েল পাৰ্ট নাই কাৰণ এইটো পিয়ৰলি ইমেজিনেৰী হয় তো 0 প্লাছ আয়োটা ইনটু 1 ঠিক আছে তো এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত আহি গ'ল অ'কে এতিয়া আমি যাওঁ 4th নম্বৰটো লৈ নম্বৰ 4 চ' 4th নম্বৰত দিছে আমাৰ 3 মাল্টিপ্লাইড টু 7 প্লাছ 7 আয়োটা এডেড টু iota multiplied to 7 plus 7 iota ঠিক আছে ওকে তো আমি কি কৰিম এই 3টোক মাল্টিপ্লাই কৰি দিম 7 plus 7 iota লগত সো 3 into 7 হৈ যাব আমাৰ 21 প্লাছ এই 3 into 7 iota হৈ যাব আমাৰ 21 iota ঠিক আছে প্লাছ নেক্সট iota into 7 হৈছে তো এইটো হৈ যাব সিম্পলি 7 iota প্লাছ iota into 7 iota হৈ যাব আমাৰ 7 iota স্কুৱেৰ ওকে তো এইটো দিব আমাক 21 প্লাছ 21 iota plus 7 iota plus এতিয়া
7 আয়োটা স্কুৱেৰ যোনটো আয়োটা স্কুৱেৰ আছে তাৰ জেগাত আমি -1 লিখিম বিকজ আমিতো জানোৱেই আয়োটা স্কুৱেৰ বাই ডেফিনিশ্যনে হৈছে নেগেটিভ 1 তো আমাৰ আহি গ'ল 21 প্লাছ 21 আয়োটা প্লাছ 7 আয়োটা -7 এতিয়া 21ৰ পৰা 7 মাইনাছ কৰিলে আমি পাম 14 প্লাছ 21 আয়োটা প্লাছ 7 আয়োটা হৈ যাব 28 আয়োটা হৈ গ'ল তো এইটোৱে হৈ যাব আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হৈ গ'ল আমাৰ আনচাৰ অ'কে এতিয়া আমি আহি যাওঁ নম্বৰ 5লৈ নম্বৰ 5ত দিছে আমাক 1 মাইনাছ আয়োটা মাইনাছ -1 প্লাছ 6 আয়োটা কোনো প্ৰব্লেম নাই ব্ৰেকেট প্ৰথমতে খুলি দিম তো ইয়াতে ব্ৰেকেট খুলিলে আমি পাম 1 মাইনাছ আয়োটা ইয়াতে যিহেতু নেগেটিভ চাইন আছে তো এতিয়া আমি পাই যাম মাইনাছ ইনটু -1 হৈ যাব +1 আৰু এইফালে মাইনাছ ইনটু -6 আয়োটা প্লাছ 6 আয়োটা হৈ যাব -6 আয়োটা অ'কে তো এই 1 and 1 এড হৈ পেলাই আমাক দিলে 2 আৰু এইফালে মাইনাছ আয়োটা -6 আয়োটা দিলে -7 আয়োটা বাট কুৱেশ্যনত কি কৈছে a প্লাছ bi ফৰ্মেটত দিছে তো এইটো আমি লিখিম 2 প্লাছ -7টো ব্ৰেকেটত লিখি দিম ইনটু আয়োটা such that a ভেলু হৈ যায় 2 b ভেলু হৈ যায় -7 এইটো হৈ যাব আমাৰ ফাইনেল আনচাৰ অ'কে এতিয়া আমি যাওঁ নেক্সট পাৰ্টটো কুৱেশ্যন নম্বৰ 6 তো ইয়াতে আমাক এই কমপ্লেক্স নাম্বাৰটো দিয়া আছে এই দুটা ছাবট্ৰেক্ট কৰা আছে তো এইটো যদি z1 লওঁ এইটো z2 হ'ব তো এইটো হৈছে কি ছাবট্ৰেকশ্যন অফ কমপ্লেক্স নাম্বাৰ অ'কে আমি ডাইৰেক্টলি এটা কাম কৰোঁ মোৰ স্পেচ কম আছে সেইকাৰণে মই এইটো ডাইৰেক্টলি ব্ৰেকেটটো খুলি পেলাই এইটোৰ পৰাই কৰি লওঁ তো 1/5 ডিভাইডেড প্লাছ 2/5 আয়োটা এতিয়া আমি কি কৰিম ব্ৰেকেট খুলি দিম মাইনাছ আছে তো ইয়াতে কি হৈ যাব +4 আছে তো -4 হৈ যাব +5/2 হৈ যাব -5/2 আয়োটা অ'কে বাকীটো একেবাৰে চিম্পল কাম এতিয়া আমাৰ কি কৰিব লাগে 1/5 আৰু -5 1/5 -5 নহয় -4 এইটো কম্বাইন হৈ যাব দুটা ৰিয়েল পাৰ্ট আৰু এইফালে থাকিব 2/5 -5/2 এই দুটাক আমি কম্বাইন কৰি দিম ঠিক আছে এইটো হৈ গ'ল আমাৰ আয়োটা অ'কে তো এতিয়া এইটোতো একেবাৰে চিম্পল কাম হয় এইটো আমাৰ কি হ'ব কমন ডিনমিনেটৰ 5 এইফালে আছে 1 -20 আৰু এইফালে আছে আমাৰ প্লাছ ব্ৰেকেটৰ ভিতৰত আমি কৰিলোঁ আমাৰ এলচিএম আহিব 10 ইফালে আহিব 4 -25 এইটো হোল ইনটু আয়োটা তো তাৰমানে আমাৰ ভেলু আহিব -19/5 প্লাছ এইফালে আহিব -21/10 হোল মাল্টিপ্লাইড টু আয়োটা একেবাৰে চিম্পল প্ৰব্লেম এইটো হৈ গ'ল আমাৰ আনচাৰ ষ্টেণ্ডাৰ্ড a প্লাছ bi ফৰ্মেটত আছে অ'কে এতিয়া আমি আহি যাওঁ এইটোলৈ ইয়াতে আমি কি কৰিম ডাইৰেক্টলি ইয়াৰ পৰা কৰি যাওঁ ব্ৰেকেটটো খুলি দিওঁ গতিকে প্ৰথমতে এটা কাম কৰোঁ এই যোনটো আমাৰ প্ৰথম স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত আছে এইখিনি আমি কাম কৰি লওঁ চ' লেটছ স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত আমি জাষ্ট ইয়াৰ ফাৰ্ষ্ট ব্ৰেকেটটো খুলি দিম তো এইটো হ'ব 1/3 প্লাছ 7/3 আয়োটা আৰু এইফালে আছে প্লাছ চাইন আছে কোনো প্ৰব্লেম নাই ডাইৰেক্টলি খুলি যাব খুলি পেলাই আমাক দিব 4 প্লাছ 1/3 আয়োটা ঠিক আছে এটা কাম কৰোঁ ব্ৰেকেটটো খুলিয়ে দিওঁ ৰাইট একো প্ৰব্লেম নহয় তো ইয়াতে মাইনাছ আছে তো এই মাইনাছ ব্ৰেকেট খুলি দিয়াৰ লগে এটা -4/3 চ' মাইনাছ ইনটু -4/3 কি দিব আমাক +4/3 আৰু এইফালে আছে মাইনাছ ইনটু প্লাছ আয়োটা দিব আমাক মাইনাছ আয়োটা অ'কে তো এতিয়া আমি কি কৰিম গোটেই ৰিয়েল পাৰ্টখিনিক একেলগে কম্বাইন কৰিম তো ইয়াতে আছে আমাৰ 1/3 প্লাছ 4/3 আৰু ইয়াতে আৰু এটা ৰিয়েল নাম্বাৰ আছে +4 অ'কে ঠিক আছে এইটো এটাত যাব প্লাছ বাছিল কি এইকেইটা বাছিলে তো আমি এটা কাম কৰোঁ আয়োটা যদি কমন লৈ লওঁ আমি পাম 7/3 এইটোৰ পৰা 7/3 ইয়াৰ পৰা পাম আমি 1/3 আৰু ইয়াৰ পৰা আমি পাম -1 গোটেইটো মাল্টিপ্লাই হ'ব আয়োটাৰ লগত অ'কে ইকুৱেলছ টু এইটো হৈ যাব আমাৰ কমন ডিনমিনেটৰ 3 তো নিউমিনেটৰ থাকিব 1 প্লাছ 4 প্লাছ 12 হৈ গ'ল ব্ৰেকেটৰ ভিতৰতে থাকক প্লাছ এইফালে আছে আমাৰ কমন ডিনমিনেটৰ 3 তো 7 প্লাছ 1 -3 মাল্টিপ্লাই টু আয়োটা তো এইটো দিব কিমান 4 প্লাছ 12 দিব 16 প্লাছ 1 হৈ গ'ল আমাৰ 17 চ' 17/3 আৰু এইফালে আছে প্লাছ 7 প্লাছ 1 হৈ গ'ল 8 8ৰ পৰা 3 গ'লে কি থাকিব 5 চ' 5/3 আয়োটা হৈ গ'ল ষ্টেণ্ডাৰ্ড ফৰ্মত আহি গ'ল একেবাৰে চিম্পল প্ৰব্লেম অ'কে এতিয়া আমি যাওঁ নেক্সট পাৰ্টটোলৈ তো কুৱেশ্যন নম্বৰ 8ত আমাক দিছে 1 মাইনাছ আয়োটা হোল টু দি পাৱাৰ 4 আৰু ইয়াক আমি কি কৰিব লাগিব a প্লাছ bi ফৰ্মেটত আনিব লাগিব প্ৰথমতেতো আমি ইয়াক এক্সপেণ্ড কৰিব লাগিব তো ইয়াক আমি এক্সপেণ্ড কেনেকৈ কৰিম তো ইয়াক আমি এনেকৈ লিখিব পাৰিম 1 মাইনাছ আয়োটা স্কুৱেৰ হোল টু দি পাৱাৰ 2 একেই কথা বাট এইটো আমি কেলৈ কৰিছোঁ such that 1 মাইনাছ আয়োটা হোল স্কুৱেৰ যদি আমি এক্সপেণ্ড কৰোঁ আমি কি পাম a স্কুৱেৰ -2 ইনটু a ইনটু b প্লাছ b স্কুৱেৰ মই a and b ইউজ কৰিছোঁ বাট ইয়াতে a ভেলু হৈছে 1 b ভেলু হৈছে আয়োটা ঠিক আছে এইটো ভিতৰৰ কাম হৈ গ'ল বাট টু দি পাৱাৰ 2 আছে এতিয়া এইটো বাহিৰৰ কামটো এতিয়া হোৱা নাই এইটো পিছত কৰিম আমি তো এইফালে আছে আমাৰ 1 মাইনাছ 2 ইনটু 1 ইনটু আয়োটা কি হ'ব 2 আয়োটা
আয়োটা স্কুৱেৰ কি হৈ যাব -1 হৈ গ'ল ৰাইট তো এতিয়া এই 1 এণ্ড -1টোতো কেঞ্চেল হৈ গ'ল দিলে কি -2 আয়োটা হোল স্কুৱেৰ এইখিনিতে বহুতৰে কনফিউজন থাকিব পাৰে বিকজ মাইনাছো আছে স্কুৱেৰো আছে তো এই বস্তুটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ -1 ইনটু 2 ইনটু আয়োটা ঠিক আছে গোটেইকেইটাক ছেপাৰেটলি কৰি দিলোঁ ছাচ ডেট এতিয়া যেতিয়া আমি এই কাৰ্লি ব্ৰেকেটটো গুচাই দিম তেনেহ'লে আমাৰ কি পাম -1 স্কুৱেৰ 2 স্কুৱেৰ আয়োটা স্কুৱেৰ ঠিক আছে এইটো একেবাৰে চিম্পল -1ৰ হোল স্কুৱেৰ কি দিব 1 2 স্কুৱেৰ দিব আমাক 4 আৰু এইফালে দিব আয়োটা স্কুৱেৰ মানে কি আছে -1 তাৰমানে আমাৰ ফাইনেল ভেলু কি আছে -4 এটা পিয়ৰলি ৰিয়েল নম্বৰ আহিছে বাট ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে তো 4 প্লাছ 0 ইনটু আয়োটা আমি লিখি দিম তো এইটো হৈ যাব আমাৰ ফাইনেল আনচাৰ অ'কে এতিয়া আমি যাওঁ নম্বৰ 9লৈ অ'কে নম্বৰ 9ত দিছে 1/3 প্লাছ 3 আয়োটা হোল কিউব এইটোক এক্সপ্লেইন কৰিব দিছে অ'কে তো এইটোক আমি এনেকুৱাকৈ কৰোঁ তো লেটছে আমাৰ তাত আছে a প্লাছ বি হোল কিউব তো ইয়াক যদি আমি এক্সপ্লেইন কৰোঁ তেনেহ'লে আমি কি পাম a কিউব প্লাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ প্লাছ b কিউব তো ইয়াতে আমাৰ a ভেলু যদি আমি 1/3 লওঁ আৰু b ভেলু যদি 3 আয়োটা লওঁ তেনেহ'লে এই ফৰ্মুলাত আমি বহাই যাম তো আমি কি পাম a কিউব প্লাছ 3a স্কুৱেৰ b right plus 3ab square plus b cube okay এতিয়া আমি সিম্পলিফাই কৰি যাওঁ 1/3 হোল কিউব আছে তো তাৰমানে কি 1/3 কিউব তাৰমানে এইটো 1/27 হয় okay plus 3 multiply to 1/3 হোল স্কুৱেৰ তো এইটো কি 1/9 হৈ গ'ল multiply to 3 iota plus এতিয়া এই 3 and 3 to cancel হৈ গ'ল কোনো প্ৰবলেম নাই তো এতিয়া 3 iota হোল স্কুৱেৰ হৈ যাব আমাৰ 9 iota হোল স্কুৱেৰ প্লাছ 3 iota হোল কিউব তাৰমানে 3 কিউব হৈ যাব 27 আয়োটাৰ কিউব হৈ যাব আয়োটা কিউব অ'কে তো এইটো হৈ গ'ল আমাৰ 1/27 এতিয়া 3 and 3 9 তো এইটো ইয়াৰ লগত কেঞ্চেল হৈ গ'ল তো কি দিলে চিম্পলি আয়োটা দিলে অ'কে ভেৰি গুড প্লাছ 9 ইনটু এতিয়া আয়োটা স্কুৱেৰৰ জেগাত আমি -1এৰে ছাবষ্টিটিউট কৰি দিব পাৰিম প্লাছ 27 ইনটু আয়োটা কিউব এইটোক মাইনাছ আয়োটাৰে আমি ছাবষ্টিটিউট কৰি দিব পাৰিম তো আমি কি পাম এতিয়া 1/27 প্লাছ আয়োটা -9 মাইনাছ 27 আয়োটা অ'কে এতিয়া আমি কি কৰিব লাগিব ৰিয়েল পাৰ্ট কম্বাইন কৰিব লাগিব তো 1/27 মাইনাছ 9 এইটো ৰিয়েল পাৰ্ট কম্বাইন হৈ গ'ল প্লাছ ইফালে আমাৰ থাকি গ'ল 1 মাইনাছ 27 ইনটু আয়োটা অ'কে এতিয়া এইটো আমি সিম্পলিফাই কৰিলোঁ ফাৰ্ডাৰ সিম্পলিফাই কৰিলোঁ ইয়াতে আহি যাব আমাৰ 27 ইয়াতে থাকিব এতিয়া 1 মাইনাছ 9 ইনটু 27 হৈ যাব ৰাইট নিউমাৰেটৰ পাৰ্টটো তো 9 ইনটু 27 কি হ'ব 27 টাইমছ 9 so 9 7 is 63 6 carry over 9 2 is 18 so 18 19 20 21 22 23 24 তাহলে 243 তো আমি ইয়াতে পাইছো 1 minus 243 তো 243 পৰা 1 minus কৰা মানে কি হ'ব minus 242 তো এইটো হ'ব আমাৰ নেগেটিভ 242 প্লাছ এফালে 1 minus 27 এইটো কি হ'ব minus 26 আয়োটা তো এইটো হৈ যাব ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম তো এতিয়া আমি যাওঁ নম্বৰ 10 নম্বৰ 10 তো এইবাৰো আমাক কি দিছে এটা কিউবিকে দিছে এটা কমপ্লেক্স নাম্বাৰৰ কিউব দিছে ওকে আকৌ আমি আৰম্ভ কৰোঁ এবাৰ অলপ আমি ডিফাৰেণ্ট ষ্টাইলত কৰোঁ ঠিক আছে চ' -2 minus 1/3 iota হোল কিউব আমি প্ৰথমতে আমাৰ যোনটো ভিতৰৰ পাৰ্টটো আছে সেইটোক অলপ সিম্পলিফাই কৰি লওঁ চ' লেটছে আমি যদি এলচিএম লৈ লওঁ তেনেহ'লে আমাৰ ডিনমিনেটৰ হৈ যাব 3 এফালে আহি যাব আমাৰ -6 আৰু নিউমাৰেটৰত আহি যাব -iota হৈ গ'ল হোল টু দি পাৱাৰ 3 এতিয়া নিউমাৰেটৰ পৰা যদি -1 কমন লওঁ আৰু ডিনমিনেটৰ পৰা 3 কমন লওঁ তো -1/3 হৈ যাব কি মাল্টিপ্লাইড টু 6 প্লাছ আয়োটা 6 প্লাছ আয়োটা হ'বনে নাই হোল টু দি পাৱাৰ 3 তো এতিয়া এইটো আমি এইকাৰণে কৰিছোঁ ছাচ ডেট আমি পাম -1/3 হোল কিউব আৰু এইফালে থাকিব আমাৰ 6 প্লাছ আয়োটা হোল কিউব তো এইটোৱে কি দিব এইটোৱে দিব আমাৰ -1/3 ইনটু -1/3 ইনটু -1/3 তিনিবাৰ মাল্টিপ্লাই হৈছে এইটো দিব -1/27 এইটো সাইড কৰি থৈ দিওঁ এতিয়া আমাৰ তাত আছে 6 প্লাছ আয়োটা হোল কিউব এতিয়াতো ইয়াৰ ফৰ্মুলা এপ্লাই কৰি দিম a কিউব প্লাছ 3
a square into b plus 3a into b square plus b cube ঠিক আছে okay এটা আমি further simplify কৰো এফালে আছে -1/27 6 or cube কি হ'ব 6 or cube হৈছে 36 into 6 the 6 times 6 36 3 carry 6 3 is 18 19 20 21 মানে 216 দিব এইটো প্লাস এফালে আছে 3 into 6 square 6 square হৈ গ'ল 36 36 ক 3 লগত মাল্টিপ্লাই কৰি আছো তো 6 3 is 18 1 carry 3 days 9 108 108 iota এতিয়া ইয়াতে 3 into 6 into iota square আছে careful so 3 into 6 to হৈ যাব 18 iota square হৈ গ'ল -1 তো তাৰমানে এইটো -18 হৈ যাব আৰু ইফালে আছে প্লাস iota cube cube value হৈছে -iota তো এইটো দিব আমাক simply -iota okay এইটো হৈ গ'ল -1/27 এটা 216 পৰা -18 কৰি আছো তো এইটো কি হ'ব 198 হৈ যাব আৰু ইফালে প্লাস 108 পৰা -1 কৰি আছো তো 107 iota হৈ যাব okay তো এতিয়া এইটো আমি further simplify কৰি দিও এইটো হৈ যাব আমাৰ -198 divided by 27 আৰু ইফালে থাকিব -107 divided by 27 iota এতিয়া এটুক আমি further simplified formত লিখিব পাৰিম so 9 times 3 হৈ যাব 27 আৰু এফালে হৈ যাব 9 times 22 হৈ যায় 198 okay তো তাৰ মানে আমাৰ simplified formত আহিলে -22/3 plus এটো আমি ব্র্যাকেটৰ ভিতৰত লিখি -107/27 whole multiplied to iota standard a plus bi formatত আহি গল okay তো আমাৰ এতিয়া 1 পৰা 10 লৈকে আমাৰ গুটেখিনি কাম হৈ গল যত আমি standard formত দিবলগীয়া আছিল এতিয়া আমি যাও next question number 11 লৈ find the multiplicative inverse of each of the complex numbers given in exercises 11 to 13 তো এই তিনিটাৰে multiplicative inverse ওলাব দিছে এটা multiplicative inverse ৰ meaning to কি হয় যদি আমাৰ তাত এটা complex number z আছে তো তাৰ multiplicative inverse ৰ লগত যদি আমি complex number টো multiply কৰি দিও তেনেহলে আমাৰ তাত আহিব 1 ঠিক আছে তো এইটোৱে হৈছে complex number টো কি হ'ব 1/z হ'ব লাগিব তো আমাক actually 1/z ওলাব দিছে okay start কৰো number 11 ৰে so ইয়াতে আমি assume কৰো যে let z be equals to 4 minus 3 iota তো ইয়াতে আমি কম যে 1/z হৈছে is the multiplicative inverse of z হৈছে 1/z হৈছে is the multiplicative inverse of z তো এতিয়া আমি এটো ক্যালকুলেট কৰো so now 1/z হৈ যাব equals to 1/4 minus 3 iota but আমি যদি আনসাৰটো এখিনিতে এৰি দিও এটো ভুল হ'ব because এটো স্ট্যান্ডার্ড ফর্মত নাই ইয়াক আমি স্ট্যান্ডার্ড ফর্মুলা নিব লাগিব তো তাৰ কাৰণে আমি কি কৰিম 1/4 minus 3 iota multiply কৰিব লাগিব তাৰ numerator and denominator both কাৰ 4 minus 3 er conjugate ৰে যোনটো হৈছে 4 plus 3 iota তেফলে হৈছে 4 plus 3 iota okay so এটো দিব equals to 4 plus 3 iota denominator কি হ'ব a minus b into a plus b formatত আছে so এটো হ'ব 4 square minus 3 iota whole square okay তো মানে আমি পাম 1/z equals to 4 plus 3 iota whole divided by 4 square দিব 16 ইফালে minus 3 iota square দিব minus 9 iota square equals to 4 plus 3 iota divided by 16 so এতিয়া iota square minus 1 হয় so minus 1 into minus 9 হৈ যাব plus 9 তো এইটো দিব আমাক finally 4 so 16 plus 9 হৈ গ'ল 25 4/25 plus 3/25 iota এটোৱে হৈ যাব আমাৰ multiplicative inverse of কাৰ 4 minus 3 iota okay এতিয়া আমি যাও number 12 লৈ so again আমি লিখিলাম say let z be equals to square root of 5 plus 3 iota তো তেনেহলে আমাক ওলাব লাগে 1/z so now 1/z equals to 1 divided by square root of 5 plus 3 iota এতিয়া আমি কি কৰিম মাল্টিপ্লাই কৰি দিম 1 divided by square root of 5 plus 3 iota এটো কিতে আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব so denominator multiply কৰিম square root of 5 minus 3 iota ৰে ইয়াৰ conjugate and numerator to same square root of 5 minus 3 iota ৰে multiplication so এটো হৈ যাব equals to square root of 5 minus 3 iota so denominator থাকিব আমাৰ square root of 5 whole square
minus 3 iota whole square. Enhole etu দিব square root of 5 minus 3 iota. So square root of 5 or whole square হৈ যাব 5 minus 3 iota whole square হৈ যাব আমাৰ 9 plus 9. মই এটো skip কৰি দিছো কাৰণ অলৰেডি আমি এটো কৰিয়ে থৈছো denominator টো. তো 1 by z হৈ যাব equals to square root of 5. So 9 plus 5 হৈ যাব আমাৰ 14. So square root of 5 by 14 plus negative 3 by 14 into iota. হৈ গ'ল আমাৰ standard form আহি গ'ল. Okay. তো এতিয়া আমি যাও number 13 লৈ. Okay. Number 13. তো let z equals to minus iota. তো আমি বললাম 1 by z. 1 by z. তো 1 by z hobo equals to 1 divided by minus iota. Okay. তো আমি যেনেকা previously conjugate লগত multiply কৰিছো, let's do the same thing. এবাৰ আমি same এটোই কৰিম. তো 1 by minus iota আছে. Question টো হগল যে minus iota conjugate টো কি হ'ব? Minus iota conjugate হ'ব simply iota. So আমি কি কৰিলো denominator iota ৰে multiply কৰিলো, তেনেহলে তো numerator কো কৰিব লাগিব. Okay, fine. So 1 into iota, numerator হগল iota. এটা minus iota into iota হৈ যাব আমাৰ কি? Minus iota square. এটা iota square কি হৈছে? Negative 1. So iota to ওপৰত আছে থাকক, minus 2 থাকক. Iota square হৈ গৈছে আমাৰ minus 1. তো a minus 1 আৰু a minus 1 কি হৈ যাব? Plus 1 হৈ যাব. তাৰমানে কি দিলে? Only iota. তো তাৰ মানে minus iota conjugate হ'ব iota. তো আমি এটো verify কৰিলো. Simple হয়. তো minus iota conjugate লগত যদি multiply কৰো তেনেহলে আমাৰ answer 1 আহিবলে চেক কৰিলো. So minus iota into minus iota কি plus iota কি দিব? Minus iota square. a minus to বাহিৰত আছে. Iota square হৈছে কি? Negative 1. So minus into minus 1 কি দিলে? Plus 1 দিলে না নাই? Yes. So definitely I is the multiplicative inverse of minus iota. Okay. এটো complete হৈ গ'ল. এতিয়া আমি যাও last question টো লৈ. Question number 14 ত আমাক a took express কৰিব দিছে in a plus iota b form method. Okay. তো আমি এটা কাম কৰো. আমি লিখিলো আমাৰ নাম্বাৰটো হৈছে 3 plus iota into square root of 5. এটো multiply হৈ আছে 3 minus iota into square root of 5 whole divided by তলত দিছে square root of 3 plus iota into root 2 minus square root of 3 minus iota into root 2. Okay. Simplify কৰি যাও. তো এতিয়া numerator যদি চাও এটো কি আছে? a plus b into a minus b. তাৰ মানে আমি পাম a square minus b হৈছে I root 5 b square whole square divided by তলৰটো খুলি দিও square root of 3 plus iota root 2 minus square root of 3. এতিয়া ইয়াতে minus আছে তো এটো হৈ যাব আমাৰ plus iota into root 2. Okay. So এতিয়া root 3 and minus root 3 ইয়াতে cancel হৈ গ'ল. ঠিক আছে. Numerator কি থাকিব? 3 square হৈ গ'ল 9 minus iota square আৰু square root of 5 or whole square হৈ যাব simply 5 to মই তো 5 to front to লিখি দিও. Divided by তলত কি হৈ যাব? এটো repeat হৈছে 2 times. তো এটো হৈ যাব 2 root 2 into iota. Okay. তো আমি পাম এটা 9 minus 5 এটো কি হৈ যাব? Negative 1 divided by 2 root 2 iota. Okay. এতিয়া আমি numerator পাম এটা 9 plus 5 whole divided by 2 root 2 iota. তো 9 plus 5 আমাক দিব 14 divided by 2 root 2 iota. Okay. তো এটো হৈ যাব. এটা কাম কৰো, এটোক simplify কৰি দিও. এটো তো হ'ব 7 by root 2 হৈ গ'ল. 7 by root 2 into iota. 7 by root 2 into iota নহয়, আমাৰ যোনটো iota তো হৈছে হেতু denominator আছে. তো আমি অলপ careful থাকিব লাগিব ইয়াতে root 2 into iota. তো এটোক আমি এতিয়া আমাৰ কাম হৈছে 1 by iota তোক a plus ip ফৰ্মেটত নিব লাগিব। ঠিক আছে, এটো আমি এনেকৈ লিখিব পাৰো 7 by root 2 এটো মাল্টিপ্লাই হৈছে 1 by iota লগত 1 by iota তোক a plus ip ফৰ্মেটত লৈ যাও। তো 1 by iota 1 ৰ জায়গাত আমি লিখিব পাৰো i to the power 4 divided by iota। তো এটা iota denominator পৰা গল, এটা iota numerator পৰা গল। তো numerator থাকিলে 3, তো এটো কি যাব i cube হৈ যাব। তো i cube তো হৈছে minus iota, তাৰ মানে 1 by iota আমি minus iota বুলি ক'ব পাৰো। তো কি দিব আমাক 7 by root 2 minus iota। তো এটো কি হৈছে এটা পিউৰলি ইমাজিনাৰী নাম্বাৰ। তো ইয়াক আমি স্ট্যান্ডাৰ্ড ফৰ্মত লিখিলে আমি পাম 0 plus minus 7 by root 2 গোটেইটো মাল্টিপ্লাই হৈছে iota লগত। তো এটোৱে হৈ যাব আমাৰ ফাইনেল আনসাৰ।
তো এইটোৱে আছিলে আমাৰ এক্সাৰচাইজ নম্বৰ 4.1 অন কমপ্লেক্স নাম্বাৰছ।